এই দেশৰ অৰ্থাৎ ভাৰতৰ অৰ্থব্যৱস্থাৰ বাবে কিছুমান মানুহে দেশ এৰি যোৱাৰ কথা কয়, কিন্তু এই পৃথিৱীখনতে এনে দেশ আছে য'ত জীৱন সঁচাকৈ সহজ নহয়। ইয়াৰে এটা হৈছে নৰ্থ কোৰিয়া। আজি আমি এই ভিডিঅ'টিত এই দেশৰ বিষয়ে 15টা ফেক্ট কম, যিবোৰ কথাক জানি আপুনি সঁচাকৈ আচৰিত হৈ যাব। লগতে আপুনি ভাবিবলৈ বাধ্য হ'ব যে আমাৰ ভাৰতখন মহান আৰু বসতি স্থাপনৰ বাবে ভাৰতেই বেষ্ট দেশ হয়। নাম্বাৰ 1, যদি আপোনাৰ কোম্পানীত আপোনাক শনিবাৰেও সম্পূৰ্ণ দিন কাম কৰি থাকিব লাগে বুলি কয়, তেতিয়া আপোনাক নিশ্চয় বেয়া লাগে চাগে। কিন্তু উত্তৰ কোৰিয়াত মানুহ 7 দিন কাম কৰিব লাগে আৰু আমাৰ ভাৰতত 6 দিনহে। ইম্পৰ্টেণ্ট কথাটো এনেকুৱা যে সপ্তাহৰ 6 দিনৰ টকা সিহঁতক দিয়া হয়, কিন্তু সপ্তাহৰ 7 নম্বৰ দিনাৰ সিহঁতি বিনা টকাত কাম কৰিব লাগে। সিহঁতৰ মতে এইটো ৰাষ্ট্ৰৰ প্ৰগতিৰ কাৰণে। নাম্বাৰ 2, যদি আপুনি ভাবিছে উত্তৰ কোৰিয়াত বৰ্তমান এতিয়া 2019 চন চলি আছে, তেন্তে আপুনি ভুল ভাবিছে। বৰ্তমান উত্তৰ কোৰিয়াত 107 চন চলি আছে। আচলতে ইয়াৰ কেলেণ্ডাৰ কিম জঙৰ ককায়েক কিম ইল ছুঙৰ জন্মৰ পাছতহে আৰম্ভ হয়। নাম্বাৰ 3, উত্তৰ কোৰিয়াত প্ৰত্যেক ঘৰতে চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত ৰেডিঅ' লগোৱা আছে। ইয়াৰ নাগৰিকক অনুৰোধ নাই যে সিহঁতি এই চৰকাৰৰ দ্বাৰা স্থাপিত ৰেডিঅ'ক বন্ধ কৰিব পাৰে। নাম্বাৰ 4, এটি সামান্য অপৰাধ উত্তৰ কোৰিয়াত আপোনাক মৃত্যুদণ্ডেৰে দণ্ডিত কৰিব পাৰে। হয়, সঁচাকৈ ইয়াত বাইবেল থোৱা আৰু দক্ষিণ কোৰিয়াৰ চিনেমা চোৱাটো এটি অপৰাধ। সঁচাকৈ বন্ধুসকল, এই সামান্য অপৰাধৰ বাবে জনসাধাৰণক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হয়। নাম্বাৰ 5, ইয়াত দুখীয়া মানুহৰ ফটো তোলাটো এটা অপৰাধ। আচলতে উত্তৰ কোৰিয়াৰ শাসকসকলৰ মতে দুখীয়া মানুহৰ ফটো দেশৰ বাহিৰত গ'লে দেশৰ ইমেজ বেয়া হয়। নাম্বাৰ 6, ইয়াত কোনো ব্যক্তিয়ে দুখীয়াৰ বিষয়ে কথা ক'ব নোৱাৰে, সকলোৱে হাঁহি মুখে থাকিব লাগে। নাম্বাৰ 7, উত্তৰ কোৰিয়াত বছৰত 2 দিন 8 জুলাই আৰু 17 ডিচেম্বৰত কোনো ধৰণৰ পাৰ্টি, কোনো ধৰণৰ উৎসৱ পাৰ্বণ পাতিব নোৱাৰে আৰু সেইদিনা মানুহৰ জন্মদিনো পালন কৰিব নোৱাৰে। ইয়াৰ কাৰণটো হ'ল কিম ছুং আৰু কিম জং নাম্বাৰ 2ৰ মৃত্যু এই দুটা দিনতেই হৈছিল। নাম্বাৰ 8, উত্তৰ কোৰিয়াত পৰ্যটকে মোবাইল ফোন লগত লৈ ঘূৰি ফুৰিব নোৱাৰে। ইহঁতৰ পৰা মোবাইল ফোন এয়াৰপৰ্টৰ পৰা লৈ লোৱা হয় আৰু যেতিয়া সিহঁতি নিজ দেশলৈ ঘূৰি যায়, সেই সময়ত সিহঁতক নিজৰ মোবাইল ফোনটোও ঘূৰাই দিয়া হয়। নাম্বাৰ 9, অকল এয়াই নহয়, পৰ্যটকে স্থানীয় লোকৰ লগত কথা পাতিবও নোৱাৰে আৰু পৰ্যটকৰ চাল চলনক চৰকাৰে চাই থাকে। নাম্বাৰ 10, উত্তৰ কোৰিয়াত অকল 3টা টিভি চেনেলহে আছে। তাৰ চৰকাৰে নিবিচাৰে যে জনসাধাৰণে বাহিৰৰ পৃথিৱীৰ বিষয়ে অলপ হ'লেও জানক। নাম্বাৰ 11, উত্তৰ কোৰিয়াত মানুহে কাৰো ৰাখিব নোৱাৰে। ইয়াত অকল সেনাৰ অধিকাৰী আৰু চৰকাৰী কৰ্মচাৰীয়েহে কাৰ ৰাখিব পাৰে। নাম্বাৰ 12, ইয়াৰ জনসাধাৰণৰ কাৰণে ইণ্টাৰনেটো নাই। ইয়াত ইণ্টাৰনেটৰ সুবিধা বচা কেইজনমান লোকেহে ল'ব পাৰে। উত্তৰ কোৰিয়াত সিহঁতৰ নিজৰ কম্পিউটাৰ অপাৰেটিং ছিষ্টেম আছে, যাৰ নাম হৈছে ৰেড ষ্টাৰ। নাম্বাৰ 13, উত্তৰ কোৰিয়াত মানুহে কি পিন্ধিব চৰকাৰে বাছি দিয়ে। উদাহৰণস্বৰূপে এই দেশত জিন্স পিন্ধাটো এটা অপৰাধ। নাম্বাৰ 14, উত্তৰ কোৰিয়া পৃথিৱীৰ একমাত্ৰ এনেকুৱা ঠাই য'ৰ শাসন এজন মৃত ব্যক্তিৰ নামত চলোৱা হয়, যাৰ নাম হৈছে কিম ছুং। লাষ্ট অৰ্থাৎ 15 নম্বৰ ফেক্টটো মোক ভবাটোকৈ ভয়াৱহ লাগিল। এই ফেক্টটো জনাৰ আগতে যদি আপুনি অলৰেডি মোৰ চেনেল এক্সপ্ল'ৰ এভৰিথিঙক ছাবস্ক্ৰাইব কৰি থৈছে, তেতিয়াহ'লে থেংক ইউ ভেৰি মাছ। আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়া ছাবস্ক্ৰাইব কৰি পেলাই ওচৰত থকা বেল আইকনত অল ছিলেক্ট কৰি দিব। নাম্বাৰ 15, উত্তৰ কোৰিয়াৰ আইনৰ মতে যদি কোনোবাই অপৰাধ কৰে, তেন্তে তাৰ পিছৰ প্ৰজন্মই ভুগিব। অৰ্থাৎ যদি আপুনি অপৰাধ কৰে, আপোনাকতো জেললৈ নিয়া হ'ব, তাৰপিছত আপোনাৰ পাছতো আপোনাৰ সন্তানকো জেললৈ নিয়া হ'ব। গতিকে আজিলৈ আশা কৰোঁ আপোনাক এই ইনফৰমেশ্যনটো অলপ হ'লেও ভাল লাগিল। যদি ভাল লাগিল, নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।